ৰাইজসকল, আজি ওলালোঁ সপৰিয়াল অগ্নিনাথ বাবা দৰ্শন কৰিবৰ বাবে। আমি ৰাতিপুৱা 6:30 বজাতে অগ্নিনাথ মন্দিৰলৈ বুলি ওলালোঁ। সকলোখিনিয়ে বাবাৰ দৰ্শন কৰিবৰ বাবে গ'লোঁ। এয়া আমি বাবাৰ থান পালোহি। এয়া পাই লৈ পেলাই ভিডিঅ'টো কৰিলোঁ। ইমানেই মানুহ কি ক'ব আৰু। 26 জানুৱাৰীতে আজি দেওবাৰ, মানে মানুহৰ ভিৰ চাওকচোন। আমি 6:30 বজাত যোৰহাটৰ পৰা ওলাইছিলোঁ। ইয়াত আহি পাওঁতে এঘণ্টাতকৈ অকণমান বেছিয়ে হ'ল চাগে, কাৰণ 4 লেনৰ ৰাস্তা বনাই আছে যে। ইমান দীঘল লাইনৰ ভিৰত আৰু ৰখি এয়া বাবাৰ দৰ্শন কৰিলোঁ। তাতে দৰ্শনৰ তাৰটো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এই মোবাইলটো উলিয়াবলৈ বৰ ভাল নালাগে ন, মানুহবোৰে চবেই দৰ্শন কৰি থাকে যে। তাৰপাছতে আহি পেলাই এয়া চাহ একাপ খাবলৈ গোটেইখন বন্ধ যেনে তেনে পালোঁ আৰু এখন হোটেল। তাতে এয়া ৰসমলাই খালোঁ, চাহ খালোঁ, মিঠাই খালোঁ। খাই বৈ লৈ ইমান দূৰ আহিলোঁ যেতিয়া ৰংঘৰ কাৰেংঘৰ চাই যাওঁ বুলি ক'লোঁ। সৰুতে পাপাহঁতৰ লগত আহিছিলোঁ। এতিয়া ভাবিলোঁ আমাৰ ল'ৰা ছোৱালীকেইটাকো দেখাওঁ। সেইবুলি এইটো ৰাস্তাত সোমাবলৈ নিদিলে। আমি ঘূৰি পেলাই বেলেগ এটা ৰাস্তাইদি গ'লোঁ। গৈ পেলাই এয়া ৰংঘৰত প্ৰথমতে সোমালোঁ। ৰংঘৰটো গোটেইটো ফুৰিলোঁ চাকিলোঁ আৰু ল'ৰা ছোৱালীৰ লগত। তাৰপাছতে ভিডিঅ' অকণমানো বনালোঁ। আপোনালোকে বাৰু কোনে কোনে গৈছে বাৰু ৰংঘৰলৈ মোক কমেণ্ট এটা দিবচোন। আৰু যদি কোনোবা যোৱা নাই চাই আহিব। এয়া ৰংঘৰৰ পাছতে এয়া কাৰেংঘৰ পালোঁহি। কাৰেংঘৰত খালি ভিডিঅ' বনোৱাই নহ'লে। সোমাওঁতে মানে ল'ৰাটোৱে মোবাইলটো বিচাৰিলে, তাৰপাছতে ভিডিঅ' বনোৱাই নহ'ল। আৰু এয়া 26 জানুৱাৰীৰ কাৰণে কাৰেংঘৰৰ তাত কিবা আয়োজন হৈ আছে। আৰু লগতে চাওকচোন, মই মাৰ্কেটখন ভিডিঅ' কৰি আনিছোঁ। মাৰ্কেটখন মানে দেখিলে কি লওঁ কি নলওঁ লাগে, ইমানেই ধুনীয়া মাৰ্কেটখন। কি যে মানে ধুনীয়া বস্তু, আপোনালোকে যদি ঘৰলৈ কিবা সজাওঁ বুলি ভাবে নহয়, ইয়াৰ পৰা মানে একদম বৰ ধুনীয়া বস্তু আনিব পাৰে। তাৰপাছতে আজৰি চাজৰি হৈ তাতে আমাৰ বৌহঁতৰ ঘৰলৈ পালোঁগৈ। বোলো বৌহঁতৰ ঘৰতে খানাটো খাই যাওঁ। বৌয়ে ক'লে ভাত বনাই থ'ম, তোমালোক ইয়াত সোমাই যাবা। এয়া প্ৰথমতে চাহৰ জুতি ল'লোঁ। তাৰপাছতে এয়া ভাত, মাছ, মাংস, মুঠতে আৰু এই কিবা কিবি আৰু খাই বৈ লৈ একদম ঘৰলৈ টোপা নাহিল। আহি পেলাই আকৌ তিয়কৰ ফুডবিলাক বা মিঠাই কেইটামান লৈ যাওঁ বুলি সোমালোঁ। মিঠাই কেইটামান ল'লোঁ আৰু লৈ পিনি ফুডবিলাকখন যে ইমান ধুনীয়া লাগে, ৰাতি লাইটিঙৰে বেলেগ ধুনীয়া লাগে। তাৰপাছত ঘৰমুৱা হ'লোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক এটা কৰি দিব। থেংক ইউ।